মই যেতিয়া নিজানত বহো তুমি তেতিয়া উচুপি কান্দা মই যেতিয়া কবিতা লিখো তুমি তেতিয়া অভিমান কৰা যেতিয়া অভিমান কৰে ইয়া ভ্লগ মোক ভিডিঅ'বোৰ বনাই ভাল লাগে ভিডিঅ'বোৰত কাম কৰি ভাল লাগে আৰু আজি এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ট্ৰেজেডিত ভিডিঅ' বনাম আৰু যিহেতু আমাৰ আজি এইটো 1 hour later আমাৰ ফাৰ্ষ্ট ব্লগ আৰু আপোনালোকে ছাপোৰ্ট কৰিব যথেষ্ট মৰম কৰিছে আৰু আজি যিহেতু জানক থবলৈ আহিছোঁ তালে আমাৰ জান হয় মাই ৱাইফ আৰু বেটাক আৰু তাইক মানে ৰাতিপুৱা টাইমটো থবলৈ আহিবলগীয়া হয় থৈ মেলি এতিয়া দিনটো মানে 8:30 পৰা 8টালৈকে ন 8টালৈকে একদম পুৰা বিজি ইয়াতে গাড়ীতে লেটকি হৈ থাকিবলগীয়া হয় যি কি নহওক আমি আমাৰ দিনটো লাইফষ্টাইল কেনেকুৱা আমি কি কৰি আছোঁ কেনেকৈ চলাই আছোঁ দুখ কষ্টৰ মাজৰে জীৱন মানুহৰ জীৱনৰ অন্তৰালত আৰু এটা জীৱন কাহিনী সোমাই থাকে তো তেনেকৈ আমাৰ জীৱনটো আমি এটা কাহিনীলৈ চলাই গৈ আছোঁ আৰু আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু মোৰ নাম হৈছে পুলিন চুটিয়া ইফালে মোৰ ৱাইফৰ নামটো কৈ দিয়া তুমি নাম নাই কিয় কোৱা 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 জান বুলি মতাৰ কাৰণে মোৰ ফাৰ্ষ্ট টাইম কষ্ট হৈছিলে মানে কি ঘৰত অকণমান লাজ লাগে কাকো জান বুলি নমতা যে এবাৰ লাহে লাহে মাতি মানে এটা অভ্যাসত পৰিণতি হৈ গ'ল আৰু যি কি নহওক আমাৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই কমেণ্ট কৰি জনাব এনেকৈয়ে ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন ভিডিঅ'টো দি দিছোঁ আৰু নেক্সট লেভেল ভিডিঅ' আহি আছে আৰু জানেও যিহেতু কামত যাব 8 hours later আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু আমাৰ যিহেতু এইটো ফাৰ্ষ্ট ব্লগ বুলি ক'ব পাৰি এতিয়া আৰু আপোনালোকে যথেষ্টখিনি মৰম দিছে আগৰ ভিডিঅ'কেইটা মোৰ ব্লগ ভিডিঅ' নাছিলে তো আশা কৰোঁ আপোনালোকে এই ব্লগ ভিডিঅ'কেইটাও চাব বুলি আশা কৰিছোঁ আৰু মই যথেষ্টখিনি মৰম দিব বুলি আশা কৰিছোঁ আৰু যিহেতু যাবলৈ ওলাইছোঁ এতিয়া মই বৰ্তমান জানক আনিবলৈ আৰু যিহেতু আমাৰ বসন্তি লৈ আহিছোঁ ফাইনেলি যিহেতু জানক নিবলৈ আহি পাই গ'লোহি আৰু ঠাই আছে এইজনী আমাৰ জান আৰু পাত ফুল লৰি আছে দেখিছে নাই ইমান ধুনীয়াকৈ লৰি আছে তো এনেকুৱাই